এই যে কাপোৰযোৰ পিন্ধি আছো আপোনালোকে মন কৰিছেনে এযোৰ ৰিবন এম্ব্ৰইডাৰী কৰা কাপোৰ আজিকালি ৰিবন এম্ব্ৰইডাৰী বৰ বেছি কৰি চলিছে আৰু এই কাপোৰযোৰ মই নিজ হাতেৰে এম্ব্ৰইডাৰী কৰিছো কিন্তু মোৰ কাৰণে নহয় মোক এগৰাকীয়ে এম্ব্ৰইডাৰী কৰি দিবলৈ দিছে তেওঁৰ কাৰণে মই এম্ব্ৰইডাৰী কৰিছো আৰু ভাবিলো কাপোৰযোৰনো কেনেকুৱা লাগিছে আপোনালোককো দেখাও এইযোৰ চাওক আপোনালোকে নিশ্চয় বহুতে ৰিবন এম্ব্ৰইডাৰী কৰিব জানেই যদি নাজানে মোৰ পৰা শিকিব পাৰিব মই ইয়াৰ পাছতে আপোনালোকক কেনেকৈ ৰিবন এম্ব্ৰইডাৰী কৰিছিলোঁ কাপোৰযোৰ সেইখিনি আপোনালোকক দেখাই দিম কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে ভাল লাগিছেনে মই বগা কমলা ৰং হালধীয়া আৰু সেউজীয়া ব্যৱহাৰ কৰি এই কাপোৰযোৰ কৰিছোঁ কাপোৰযোৰ যদি ধুনীয়া লাগিছে নিশ্চয় লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে বুকুত এপাহ ফুল দিছোঁ সেই ফুলপাহ মই কাপোৰযোৰ মেলি আপোনালোকক দেখাম ইয়াতে যিখিনি চিলাই কৰি দিছোঁ সেইখিনি মই মোৰ চেনেলত দেখাইছোঁ আপোনালোকে চাব কাপোৰযোৰ কেনেকৈ কৰিলোঁ মই এই ভিডিঅ'টোতে এড কৰি দিছোঁ আৰু আপোনালোকে চাব কেনেকৈ কৰিলোঁ শিকিব পাৰিব চিলাইটো অতি সহজ চিলাই আৰু বৰ ধুনীয়া লাগে কাপোৰযোৰ মন কৰিছে নিশ্চয় কিমান ধুনীয়া লাগিছে সৰু আৰু ডাঙৰ ৰিবনৰ জৰিয়তে এনেকৈ ধুনীয়াকৈ এযোৰ কাপোৰ কৰি পিন্ধিবলৈ মনে যাব আপোনালোকৰো আৰু কি হয় ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ গ'লে এযোৰ কাপোৰ কিনোতে আমাৰচোন বহুত দাম পৰে আৰু যদি আমি সহজতে চিলাইটো শিকি ল'ব পাৰোঁ তেন্তে নিজৰ কাৰণেও এযোৰ কাপোৰ তৈয়াৰ কৰি ল'ব পাৰোঁ আৰু লগতে নিজে পিন্ধা নিজে কৰা কাপোৰৰ আনন্দই সুকীয়া আৰু লগতে আনৰ কাৰণেও এযোৰ কাপোৰ কৰি আমি নিজৰ প্ৰিয়জনক গিফ্ট দিব পাৰোঁ নাইবা কোনোবাই অৰ্ডাৰ কৰিলে অৰ্ডাৰো দিব পাৰোঁ আৰু সেইটোতো বাদেই নিজে যিখিনি আমি প্ৰয়োজনীয় সেইখিনি কাৰণে কাপোৰখিনি কৰি ল'ব পাৰোঁ এই ফুলখিনি মই সৰু আৰু ডাঙৰ দুয়োবিধ ৰিবনৰ সহায়ত কৰিছোঁ কমলা ৰঙৰ ফুলখিনিৰ বাবে মই ইমানটো চাইজৰ সৰু ৰিবন ব্যৱহাৰ কৰিছোঁ আৰু বগা বগা ফুলখিনিৰ কাৰণে মই এনেকুৱা ডাঙৰ ৰিবন ব্যৱহাৰ কৰিছোঁ আৰু হালধীয়া এংকৰ সূতাৰে সাধাৰণ এটা চিলাই মাৰিছোঁ আৰু মাজে মাজে দুই এটা পাত দিব লাগিব পাতখিনি দিয়া হোৱা নাই ভালদৰে পাছত দি দিম এতিয়া আহক চাওঁ মই কেনেকৈ চিলাইটো কৰিছিলোঁ অলপ দেখাই দিছোঁ আৰু ইয়াত মই ৰঙা আৰু বগা ৰঙৰ ৰিবন ব্যৱহাৰ কৰিছোঁ বগা ৰিবনটো ইমান চাইজৰ আৰু কমলা ৰঙৰ ৰিবনখিনি অলপ সৰু চাইজৰ হয় দুইবিধ ৰিবন মিলাই মই ফুলখিনি কৰিছোঁ আৰু মাজত মই এংকৰ সূতাৰে শাৰীখিনি বনাই দিছোঁ আৰু কাপোৰটো যিহেতু ৰয়েল ব্লু হয় ইয়াত মানে গ্ৰীণ কালাৰটো ভালদৰে জিলিকি নুঠিব সেইকাৰণে মই য়েল্লো ব্যৱহাৰ কৰি দিছোঁ এতিয়া মই ৰিবন এম্ব্ৰইডাৰীটো কেনেকৈ কৰিছিলোঁ অলপ দেখাই দিছোঁ এয়া মই এটা ৰিবন সোমাই যোৱাকৈ তাত বৰ বেজী ব্যৱহাৰ কৰিছোঁ এইটো তেনেই সাধাৰণ কৰিবলৈ উজু আৰু কাঠ পেঞ্চিলেৰে ফুলখিনি আঁকি থোৱা আছে আৰু সেইখিনি চাই চাই মই ফুলখিনি বনাই যাম আৰু ইয়াতে এনেদৰে সোঁ মাজতে খুচি তললৈ নমাই দিম এটা পাহি সম্পূৰ্ণ হৈছে এনেকৈয়ে বাকীখিনি পাহিও মই কৰি যাম
এই ফুলপাহ মোৰ সম্পূৰ্ণ হৈছে, দেখিছে একেবাৰে উজু আৰু বৰ ধুনীয়া লাগে। তললৈ টানোতে অকণমান টিপা এটা ধৰি টানিব লাগে যাতে একেবাৰে বেছিকৈ তললৈ গুচি নাযায়, নহ'লে পাহিটো সৰু হৈ যায় আৰু দেখিবলৈ বেয়া লাগে। এই পাহ আৰু তেনেকৈ মই আন এপাহ ফুল আপোনালোকক কৰি দেখাইছোঁ। এতিয়া মই ঠাৰিখিনি কৰিবলৈ লৈছোঁ। ঠাৰিখিনি এনেকৈ এডাল আঁকি ল'লোঁ, তাৰপিছত নিজে আৰু আনুমানিক হিচাপত এইদৰে কৰি যাম। আজিকালি খুব চলিছে, চবৰে মন যায় এযোৰ নিজে হাতেৰে কৰি পিন্ধিবলৈ। আপোনালোকেও শিকিব পাৰিব আৰু মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক শিকাবলৈ লৈছোঁ। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব, লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু পুনৰ আহিম নতুন নতুন ভিডিঅ' লৈ।
সহায় সহযোগ কৰি দিব বুলি আশা কৰিলোঁ।